ধন্যবাদ। আজি আপোনালোকক জনাই ভাল পাইছোঁ যে যোৱা 4 তাৰিখৰ আমাৰ 10 নম্বৰ ৱাৰ্ড ব্ৰহ্মপুৰ আৰু 8 নম্বৰ ৱাৰ্ড নাৰায়ণপুৰৰ মাজত হৈছিল, কিন্তু অমীমাংসিত হোৱাৰ কাৰণে আজিৰ দিনটিত আকৌ একেসকলক সম্পূৰ্ণ সময় দি পিনি খেলোৱা হ'ল আৰু সেইমতে আমি 2-1 গ'ল ব্যৱধানৰ মতে খেলি আজি আকৌ চমকং নাৰায়ণপুৰে ব্ৰহ্মপুৰক 4-2 গ'লত ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। আৰু যোৱাকালি আমি দিছিলোঁ আমাৰ 3 নং ৱাৰ্ডৰ চমকং বড়ো অলম্বাৰ ক্লাব আৰু 8 নম্বৰ ৱাৰ্ডৰেই আমাৰ চিলাৰাই ক্লাব মাছগাঁও চমকং মাছগাঁও, এই দুয়োৰ মাজত তুমুল প্ৰতিযোগিতা হৈছিলে। সেইমতে চমকং বড়োৱে আমাৰ চমকং মাছগাঁৱক 2-0 গ'লত জয়ী হ'বলৈ সক্ষম হয় আৰু সেইমতে এখেতসকলক চমকং বড়োক ছেকেণ্ড ৰাউণ্ডলৈ আমি পঠোৱা হ'ল। আৰু অহা কালিলৈ আমাৰ 1 নং ৱাৰ্ডৰ চৰাইবাৰী ফুটবল টীম আৰু 7 নং ৱাৰ্ডৰেই লগলুং বড়ো ফুটবল টীমে খেলিব আৰু সেইমতে আমি সকলো ৰাইজক দৰ্শকক কালিৰ দিনটোতো আমি আহি খেল উপভোগ কৰিবৰ কাৰণে জনাইছোঁ। যিহেতু কালি অন্তিমখন খেল, আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ অন্তিমখন খেল আৰু আমি 8 তাৰিখৰ পৰা ছেকেণ্ড ৰাউণ্ডটো দিয়াৰ কথা চিন্তা কৰিছোঁ। সেইমতে আমি ছেকেণ্ড ৰাউণ্ডত আমাৰ অলম্বাৰ ক্লাব চমকং বড়ো আৰু তাদুনীয়া মিচিং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত কৰা হ'ব। ধন্যবাদ।